নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম ইউটিউবৰ কেইটামান ৰহস্যময় চেনেলৰ কথা। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউবত প্ৰতি মিনিটত প্ৰায় ৬,০০০ ঘণ্টাৰো অধিক কণ্টেণ্ট আপলোড হয়। ইয়াৰ কিছুমান আমি নেদেখাকৈ থাকি যায় আৰু কিছুমান বহুত পপুলাৰ হৈ যায়, আৰু তাৰে কিছুমান ভিডিঅ' ইউটিউবৰ ৰহস্য হৈ থাকি যায়। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ ৫ নম্বৰ স্থানত থকা চেনেলটোৰ নাম হৈছে ৱেব ডাইভাৰ টৰ্চ। এই চেনেলটোত প্ৰায় ৫ৰ পৰা ১০ মিনিটৰ মূৰে মূৰে কিছুমান অদ্ভুত ভিডিঅ' দি থাকে। তাৰে কেইটামান মই ভিডিঅ' আপোনালোকক দেখাব বিচাৰোঁ। এয়া চাওক, কিছুমান ট্ৰায়েংগল দেখাই থাকে প্ৰতি ৫ৰ পৰা ১০ মিনিটৰ মূৰে। কিছুমান অদ্ভুত চাউণ্ডৰ সৈতে ভিডিঅ' দেখা পোৱা যায়। এই ভিডিঅ'টো প্ৰায় ৫ৰ পৰা ১০ ছেকেণ্ডৰ হয় বা কেতিয়াবা ২০ ছেকেণ্ডলৈ গুচি যায়, আৰু ইয়াৰ বেছিভাগ ভিডিঅ'ই ১০ ছেকেণ্ডৰ হয়। এতিয়া দেখিবলৈ পাইছে বন্ধুসকল, এই চেনেলটোত প্ৰায় 1,66,000 ছাবস্ক্ৰাইবাৰ আছে, আৰু এই চেনেলটো ইউটিউবে নিজে টেষ্ট কৰিবলৈ ভিডিঅ'বোৰ আপলোড কৰে। আমাৰ ৪ নম্বৰ স্থানত থকা চেনেলটোৰ নাম হৈছে নাছা জিম 108। এই চেনেলটো নাছা আৰু এলিয়েনৰ সম্পৰ্কৰ লৈ বহুত ভিডিঅ' আপলোড কৰা দেখা পোৱা গৈছে। আৰু এই চেনেলটো আমি এবাউট ছেকশ্যন চাবলৈ গ'লে তাত দেখা পোৱা যাব যে দিছ আৰ ছিৰিজ অফ দিছ ভিডিঅ' ডেট মাই ক্লাইণ্ট ৰিকুৱেষ্টেড টু বি ৰিলিজ আফটাৰ ডেট। তাৰ মানে এই ভিডিঅ'টো কোৱা গৈছে যে এই ভিডিঅ' বনোৱা কৰ্মচাৰীজন ইতিমধ্যে মৃত্যু হৈছে, আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ বন্ধু বা কোনোবা আত্মীয়ই এই ভিডিঅ'টো আপলোড কৰিছে। ইয়াৰ ভিডিঅ' কিছুমান অ'পেন কৰিলে ইয়াত নাছা আৰু এলিয়েনৰ সম্পৰ্কৰ বিষয়ে গম পোৱা যায়। They told us that after the Martian holographic ship, an interdimensional craft designed to carry us to another planet we could live on. The ship had been designed by the master builders so that during the very long journey, we would all experience different states of reality designed to wash away the contamination that those ইয়াৰ কিছুমান ভিডিঅ'ত নাছা আৰু এলিয়েনৰ সম্পৰ্কৰ বিষয়ে কোৱা হৈছে, আৰু নাছাই এলিয়েনৰ সহায় লৈ কিছুমান বহুত অদ্ভুত আৱিষ্কাৰ কৰি আছে। বন্ধুসকল, আমাৰ ৩ নম্বৰ স্থানত থকা ভিডিঅ'টোৰ নাম হৈছে হাই ৱেল্টাৰ আই গট এ নিউ GF টুডে। এই ভিডিঅ'টো বহুত ৰহস্যময়, আৰু এই ভিডিঅ'টো আজিৰ পৰা ৮ বছৰ পূৰ্বে আপলোড কৰা হৈছিল, আৰু এই ভিডিঅ'টো সম্ভৱপূৰ্ণ ইউটিউবে ডিলিট কৰি দিছে। Hi Walter, I was at the mall today and guess what happened? এই ভিডিঅ'টোত চেনেলটোৰ মালিকে তেওঁৰ নিজৰ গাৰ্লফ্ৰেণ্ডক দেখাব বিচাৰিছে, কিন্তু যেতিয়া গাৰ্লফ্ৰেণ্ডক দেখাব বিচাৰে এই ভিডিঅ'টো নতুন এটা হেৰিয়াৰ সৃষ্টি কৰে। বলক এই ভিডিঅ'টো এটা বহুত ৰহস্যময় ভিডিঅ', আৰু এই ভিডিঅ'টো মই আপোনালোকক অকণমান ক্লিপ দেখাব বিচাৰোঁ। I met the most wonderful girl. We went shopping at JCPenney's and she tried on a lot of clothes. And she ended up buying a whole lot of them, you know what I mean? And then we decided to go and take a look at... Are you ready? এই চেনেলটোত এই ভিডিঅ'টোৰ পাছত কোনো ভিডিঅ' আপলোড কৰা নগ'ল, আৰু এই চেনেলটো বৰ্তমান ইউটিউবে ৰিমুভ কৰি দিছে। আমাৰ ২ নম্বৰ স্থানত থকা চেনেলটোৰ নাম হৈছে মিছেছ পাৰ্চলিন ডল। এই চেনেলটোত কিছুমান অদ্ভুত ভিডিঅ' আপলোড কৰা হয় যি বহুত ভয়ানক।
চেনেলটোত এনেকুৱা বহুত ক্ৰিপি আৰু ভয়ানক ভিডিঅ' আপলোড কৰা হয়। আমাৰ 1 নম্বৰ স্থানত থকা চেনেলটোৰ নাম হৈছে ৰবাৰ্ট হেল্পমেন। এই চেনেলটোৰ অ'নাৰে এটা ডেড বডিৰ লগত ভিডিঅ' বনায় আৰু এই চেনেলটো ইউটিউবৰ আটাইতকৈ ৰহস্যময় চেনেল। এইটো হৈছে ডেইজিৰ ডেড বডিটো আৰু চেনেলটোৰ অ'নাৰে ডেইজিক কিছুমান কটাৰীয়ে মাৰে আৰু তেওঁক আইচক্ৰীম খুৱায় আৰু ডেড বডিটোৰ লগতে শুৱে। এইটোৱে হৈছে ইউটিউবৰ হিষ্টৰীত আটাইতকৈ ৰহস্যময় ভিডিঅ'। আৰু এই চেনেলটোৰ ভিডিঅ'বোৰৰ মাজে মাজে কিছুমান অদ্ভুত ৱৰ্ড ফাৰ্ষ্ট হয় আৰু এই ৱৰ্ডবোৰ একগোট কৰিলে এটা কবিতাৰ সৃষ্টি হয় আৰু এই কবিতাটোৰ দ্বাৰা কিছুমান অদ্ভুত কথা কোৱা হয়। চ' বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' গাইজ, আজিলৈ এৰিলোঁ, বাই।